স্বাগতম জনাইছো অসম টেক চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, য'ত আপুনি আপোনাৰ নিজৰ শ্ৰমিক কাৰ্ডখন বা ঘৰৰ কোনো ব্যক্তিৰ শ্ৰমিক আছে, তেনে ক্ষেত্ৰত চৰকাৰে আজি এই পৰ্টেলটো অন কৰিছে, য'ত আপোনালোকে আপোনালোকৰ নিজৰ শ্ৰমিক কাৰ্ডখন আপোনালোকে বনাই ল'ব পাৰিব। আপুনি যি কৰ্মই নকৰক কিয় আপোনাৰ ওপৰত এইখন ID কাৰ্ডখন বনোৱা হ'ব, আৰু এই কাৰ্ডখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অৰ্ডাৰত বনোৱা হৈছে। আপোনালোকে অতি সোনকালে আপোনালোকৰ শ্ৰমিক কাৰ্ডখন বনাই লওক। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সম্পূৰ্ণ চাই যাব। ইয়াতে আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকে বহাব। পিছত তলত কেপচাৰ কোড আহিছে, কেপচাৰ কোড দিব, তাৰপিছত চেণ্ড OTP দিব। OTP যাব, OTP ছাবমিট কৰিব। তাৰপিছত ইয়াতে আহিছে, ইয়াতে ছাবমিট কৰি দিব আপোনালোকে। ছাবমিট কৰাৰ পিছত আধাৰ নাম্বাৰ 3-4-12 তিনিটাত 4টা সংখ্যাকৈ দিব লাগিব। আপোনালোকে চাই যাব। ইয়াতে আহি গৈছে সম্পূৰ্ণ আধাৰ 12টা নাম্বাৰ দিব ইয়াতে। তাৰপিছত এগ্ৰি কৰি ইয়াতে ছাবমিট কৰি দিব। তাৰপিছত OTP যাব মোবাইল নাম্বাৰত, OTPটো ইয়াতে ভেলিড কৰি দিব। আপোনালোকে চাই যাব সম্পূৰ্ণ ভিডিঅ'টো। তাৰপিছত আহি গৈছে সম্পূৰ্ণ ডিটেইলছ আহি গৈছে ইয়াতে। আধাৰত যিটো আছে নাম, সেইটো নাম আহি যাব, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মেল, এড্ৰেছ সম্পূৰ্ণ আহি যাবগৈ। আধাৰত যেনেদৰে আছে লোকেলিটি, ডিষ্ট্ৰিক্ট যি হয় আপোনাৰ সম্পূৰ্ণ ডিটেইলছ এনেদৰে আহি যাব। আপোনালোকে চাই ল'ব। পিছত ইয়াতে ছাবমিট কৰিব। তাৰপিছত আহিছে মোবাইল নাম্বাৰ, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইমাৰ্জেঞ্চি মোবাইল নাম্বাৰ বিচাৰিছে। আপোনাৰ ইমাৰ্জেঞ্চি মোবাইল নাম্বাৰ এটা দি দিলে, কোনোবা দিনা এইটোত অফ থাকিব, সেইটোত কৰিব পাৰিব। তাৰপিছত আপোনাৰ মেইল ID আহিছে, মেইল ID আপোনালোকে দিব। পিছত আহিছে মেৰিটেল ষ্টেটাছ, যদি বিয়া পাতিছে দিব, নাই যদি নাই, এতিয়া সম্পূৰ্ণ চাই যাব। পিছত আহিছে ফাদাৰ্ছ নেম। পিছত আহিছে ছ'চিয়েল কেটেগৰী, জেনেৰেল হ'লে জেনেৰেল দিব, ব্লাড গ্ৰুপ যি হয় আপোনালোকৰ দি দিব। তাৰপিছত আহিছে নমিনি ডিটেইলছ, ইয়েছ হ'লে ইয়েছ দিব, দিলে ন', ইয়াতে ন' দিছোঁ। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰি ইয়াতে আহি গৈছে হোম ষ্টেট, ৰেচিডেঞ্চিয়েল ডিটেইলছ। ইয়াতে হোম ষ্টেট আছাম হ'ব, আছামটো দি দিব। হাউচ নাম্বাৰ যিমান হয় আপোনালোকৰ দি দিব ইয়াতে। লোকেলিটি ষ্টেট আছাম হ'ব, আছাম দি দিব আমাৰ। তাৰপিছত ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্ট যি হয় ইয়াতে আছে সম্পূৰ্ণ, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন বাছি দিব। ছাব ডিভিজন যি হয়, ছাব ডিষ্ট্ৰিক্ট আপোনালোকৰ ইয়াতে হ'ব, যি হয় আপোনালোকৰ তাত দি দিব। তাৰপিছত ইয়াতে ষ্টেইং এট কাৰেণ্ট লোকেশ্যন আপোনালোকৰ যিমান হয় দি দিব সম্পূৰ্ণখিনি। পিছত চাই যাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। তাৰপিছত আহিছে ইয়াতে ছাবমিট। তাৰপিছত আহিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন, ডিপ্ল'মা যি হয় আপোনালোকে এইখিনি দি দিব। চাৰ্টিফিকেট আছে যদি আপোনালোকে ছাবমিট কৰিব। তাৰপিছত এইখিনি চাই যাব আপোনালোকৰ যি কাম কৰে আপোনালোকে ইয়াতে সম্পূৰ্ণ ইয়াতে দিয়া হৈছে। তাৰপিছত ইয়াতে কোড আছে, কোডটো আপুনি বহাব লাগিব। যিটো কৰে কাম সেইটো আপোনালোকে দিব ইয়াতে। মই অপাৰেটৰ নাম্বাৰত 99 আছে, আপোনালোকে ইয়াতে চাই যাব। প্ৰাইমেৰী অকুপেশ্যনৰ তলত আছে ক্লিক, সেইটোত ক্লিক কৰিব। তাৰপিছত আহিছে বেংক একাউণ্ট নাম্বাৰ, এইখিনি সম্পূৰ্ণ ফিল আপ কৰিব আপোনালোকে। IFC কোড বিচাৰিব, বেংক একাউণ্ট নেম, এই ব্ৰাঞ্চ, এইখিনি সম্পূৰ্ণ ফিল আপ কৰাৰ পিছত ছাবমিট কৰিব। আপোনালোকে চাই যাব সম্পূৰ্ণ ভিডিঅ'টো। তাৰপিছত আহি গৈছে এনেদৰে সম্পূৰ্ণ ডিটেইলছ, ফটো, জেণ্ডাৰ, এড্ৰেছ আপোনাৰ আহি গৈছে, মোবাইল নাম্বাৰ, সম্পূৰ্ণ তথ্য আপোনালোকৰ আহি গৈছে। আপুনি যিখিনি দিছিলে তাত ধুনীয়াকৈ আহি যাব। তাৰপিছত ভেৰিফাই কৰিব, ছাবমিট ক্লিক কৰিব। আপোনালোকে চাই যাব ভিডিঅ'টো সম্পূৰ্ণ। তাৰপিছত এনেদৰে আপোনাৰ কাৰ্ডখন ওলাই আহিব। এনেদৰে আপোনাৰ শ্ৰমিক কাৰ্ডখন আহি যাব, আপোনালোকে এনেদৰে বনাই ল'ব পাৰিব।